KTM আৰু R15 চলোৱা সকলক কৈছো 400cc বাপেৰে আহি গৈছে ৰেচ লাগিবি আৰে সুদূৰ তই বা এতিয়া ভাইটি না ভণ্টি সেইটোহে ডাঙৰ কথা কাৰণ তোৰ মুখতো নাই দাড়ি পিন্ধা নাইও তই শাৰী সেইবাবে তোক চিনাই টান তই পুৰুষ নে নাৰী আৰু যদিও তই পুৰুষ তেতিয়াহ'লে শুন প্ৰথমে তই বাইকখন থিৰ কৰিবলৈ শিকি ল তাৰ পিছত ৰেচ লগাব আহিবি এইফালে সুদূৰ ভাই বাইকখনত উঠিলে মাটিয়ে ঢুকি নাপায় সিহে আকৌ লেভেল দিব আহে মোৰ লগত বাইকৰ ৰেচ লগাবি নেকি বাপেৰা মোৰটো কেলা পোৱালি এতিয়া তোৰ কাৰণে এইবোৰ নহয় মাৰৰ গাখীৰ বেষ্ট আৰু তোক যোনে এইবোৰ শিকাইছে তাক মই এটাই কথা ক'ম আইফোন যে ইউজ কৰা সেইসকলক মই কথাটো কৈছো যে তোমালোকে যে আইফোন এটা কিনি বা আইফোন কাৰোবাৰ লৈ পেলাই আইফোনটো নিজৰ ফেচৰ সন্মুখত ৰাখি মিৰৰ চেলফি লোৱা তোমালোকে কি বুজাব খুজিছা তোমালোকৰ ফেচৰ ভেলুতকে আইফোনটোৰ ভেলু বেছি নে কি এই দাদাজনৰ কথাটো ৰাইট তোমালোকৰ ফেচৰ ভেলুতকৈ মোবাইলটোৰ ভেলুটো বহুত বেছি নেকি কিন্তু হ'লেও মই এই দাদাজনে কথাষাৰ কোৱাৰ আগত কেনেকুৱা আছিলে নে কথাষাৰ বেলেগৰ ৰিলছৰ পৰা শুনিছে সেইটো চাবলৈ তেখেতৰ একাউণ্টত গ'লোঁ একাউণ্টত গৈ তেখেতৰ প্ৰত্যেক কপি পোষ্ট ফটো চাই গৈ আছোঁ লাষ্টত এই কপি ফটো দেখিলোঁ আপোনালোকে চাব বেলেগক ৰোষ্ট কৰাৰ আগত এবাৰ চাই ল'ব লাগে ব্ৰ নহ'লে তোমাকো এনেকৈ কোনোবা ৰোষ্ট কৰাৰ সুবিধা পাই যাব